হাই ফ্ৰেণ্ডছ, মই জ্যোতিস্মিতাই মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি কলখাৰ প্ৰস্তুত কৰি কেনেকৈ ভাতৰ লগত ৰান্ধি খাব পাৰি তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। এয়া আমি ভীমকলৰ বাকলি শুকুৱাই ৰাখিছিলোঁ। ভীমকল খোৱাৰ পাছত বাকলিটো পেলাই নিদি যদি আমি ভালকৈ ৰ'দত শুকুৱাই সংৰক্ষণ কৰি থওঁ তেন্তে আমি যেতিয়াই মন যায় তেতিয়াই কলখাৰ বনাই খাব পাৰোঁ। প্ৰথমে মই নহৰু কেইফুটামান লৈছোঁ, নহৰু সৰহকৈ লৈছোঁ আৰু এটা পিঁয়াজ কাটি লৈছোঁ আৰু এটা জলকীয়া লৈছোঁ। জলকীয়া আপোনালোকে যদি বেছি খায় তেন্তে বেছিকৈ ব্যৱহাৰ কৰিব পাৰিব। এতিয়া অলপ ভাত লৈছোঁ। ভাতটো চাব যাতে ইটোৰ লগত সিটো গাতে লাগি নাথাকে, অলপ ফৰফৰীয়া হ'লে ভাল হয়। এতিয়া যিখিনি কলৰ বাকলি লৈছিলোঁ সেইখিনি জুইত পুৰি লৈছিলোঁ। আপোনালোকে গেছত পুৰি ল'ব পাৰে বা অঙঠাৰ ওপৰতো ৰাখি ধুনীয়াকৈ পুৰি ল'ব পাৰে, কিন্তু বেছি ছাই হ'বলৈ নিদিব। বাকলিখিনি পুৰাৰ সময়ত মোৰ ভিডিঅ' কৰা নহ'লে, আৰু বাকলিখিনি পুৰাৰ লগে লগে আপোনালোকে জোখ অনুসৰি পানী দি দিব। পানী বৰ বেছিও নিদিব। এনেকৈ অলপ সময় আধা ঘণ্টামান প্ৰায় তিয়াই থ'ব লাগে। আধা ঘণ্টা হৈ যোৱাৰ পাছত মই বেলেগ এটা পাত্ৰত এখন চাকনি লৈ কলখাৰখিনি চাকি ল'ম। এয়া চাকনিয়ে চাকি লোৱাৰ পাছত আমাৰ কলখাৰখিনি চাফাকৈ ওলাই পৰিলে আৰু এই বাকী ৰোৱা অংশখিনি যদি পেলাই নিদি অকণমান পানী এড কৰি যদি চুলিত ব্যৱহাৰ কৰে, ই আমাৰ চুলিখিনি এটা ধুনীয়া শ্বাইনিং আনিব আৰু চুলিখিনি কোমল কৰি তুলিব। এতিয়া নহৰু আৰু জলকীয়া একেলগে খুন্দি ল'ম। বৰ বেছি মিহি নকৰিলেও হ'ব। এতিয়া কেৰাহী এখনত তেল গৰম কৰি তাতে খুন্দি লোৱা নহৰু আৰু জলকীয়া দি দিছোঁ। নহৰু আৰু জলকীয়া ভালকৈ ভজাৰ হোৱাৰ পাছত এতিয়া কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। আৰু পিঁয়াজ গোটেইখিনি দি দিয়া নাই, অলপ পিছত দিবৰ কাৰণে ৰাখি থৈছোঁ। এয়া আমাৰ পিঁয়াজখিনি ভজাও হৈ গৈছে। এতিয়া ইয়াত ভাতখিনি দি দিছোঁ। ভাতখিনি এতিয়া ভালকৈ মিলাই ল'ম আৰু মই গেছটো পূৰা ল' কৰি থৈছোঁ। ভাতখিনি কিন্তু ভাজিব নালাগে, ভাজিলে টান হৈ যাব আৰু খাৰখিনি তাত ভালকৈ নোসোমাব, সোৱাদটো নাহিব। সেইকাৰণে অলপ ওপৰে ওপৰে মিলাই ল'লেই হ'ব। এতিয়া ইয়াতে ৰাখি থোৱা পিঁয়াজখিনি দি দিছোঁ। সেইখিনিও ভালকৈ মিলাই ল'ম। এতিয়া ইয়াত সোৱাদ অনুসৰি নিমখ দিছোঁ। নিমখখিনি ভাতত সোমাই যাবৰ কাৰণে অলপ ভালকৈ মিলাই লৈছোঁ। এতিয়া ইয়াতে কলখাৰখিনি দি দিম। কলখাৰ গোটেইখিনি এবাৰতে দি দিয়া নাই, অলপ অলপকৈ দিছোঁ আৰু মিলাই ল'ম। এইখিনি অলপ উতল আহিয়ে গৈছে আৰু এতিয়া গেছটো কিন্তু পূৰা হাই কৰি থৈছোঁ। এইখিনি এনেকৈ অলপ ভালকৈ সিজিবলৈ দিব। লাহে লাহে দেখিছেনে, এইখিনি অলপ শুকাই শুকাই আহিছে। এইখিনি একেবাৰে শুকাই অহা নিচিনা হৈ গৈছে আৰু কলখাৰ আৰু অলপ দি দিছোঁ। এয়া দেখিছেনে, এইখিনি আমাৰ একেবাৰে শুকাই গ'ল আৰু আমাৰ কলাখাৰ ৰেডি হৈ গ'ল। এতিয়া গেছটো অফ কৰি এইখিনি নমাই থ'ব পাৰোঁ। কলখাৰ আমাৰ অসমীয়া মানুহে বহুত প্ৰাচীন যুগৰ পৰাই খাই আহিছে, সেইকাৰণে আমাৰ অসমীয়াক খাৰ খোৱা অসমীয়া বুলি কয়।
কলাখাৰ খাই কোনে কোনে ভাল পায় কমেণ্টত জনাব আৰু ভিডিঅ'টো যদি ভাল পালে প্লিজ এটা লাইক কৰি দিব আৰু আপুনি যদি মোৰ চেনেলটো নতুন তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দি লগতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব। থেংক ইউ।